জ্ঞানৰ ভাণ্ডাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই এই ভিডিঅ'টোত আপোনালোকক কেইটামান আৱিষ্কাৰৰ কথা ক'ম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব, চেম নামৰ আছে, একে নামৰ আছে, জ্ঞানৰ ভাণ্ডাৰ হয়। তো এইখিনি মোক আগুৱাই যোৱাত আপোনালোকে সহায় কৰক। বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব। নাম্বাৰ 1, টেলিফোন। আপোনালোকে সকলোতো টেলিফোন দেখিছে আৰু ব্যৱহাৰো কৰিছে, কিন্তু বহুতে ভাবে যে টেলিফোন আলেকজেণ্ডাৰ গ্ৰাহাম বেলে ইয়াৰ প্ৰথম আৱিষ্কাৰক বুলি। কিন্তু নহয়, আলেকজেণ্ডাৰ গ্ৰাহাম বেলে প্ৰথম ব্যক্তিগত টেলিফোনৰ পেটেণ্ট এপ্লাইহে কৰিছিল। আৰু যিকোনো এটা বস্তুৰ আৱিষ্কাৰক এটাতকৈ বেছি হ'ব পাৰে, আৰু তাৰ ভিতৰত যিজনে পেটেণ্ট প্ৰথমতে এপ্লাই কৰে তাৰ নামটো সেই আৱিষ্কাৰক বুলি ধৰি লোৱা হয়। প্ৰথম টেলিফোন আৱিষ্কাৰ হৈছিল 1613 খ্ৰীষ্টাব্দত। এই টেলিফোন চিমু সভ্যতাৰ দ্বাৰা আৱিষ্কৃত বিশ্বৰ প্ৰথম টেলিফোন আছিল। 1960 চনৰ স্মিথছনিয়নৰ কেন্দ্ৰীয় সংগ্ৰহালয়ৰ অনুসৰি উৎখননৰ দ্বাৰা এই টেলিফোন পোৱা গৈছিল, আৰু সেই সময়ৰ টেলিফোন এনেকুৱা ধৰণৰ দেখিবলৈ পোৱা আছিল। আৰু আলেকজেণ্ডাৰ গ্ৰাহাম বেলে প্ৰথম আৱিষ্কাৰ হোৱা টেলিফোনটো দেখিবলৈ এনেকুৱা আছিলে। নাম্বাৰ 2, কম্পিউটাৰ। বিশ্বৰ প্ৰথম কম্পিউটাৰটো 1821 চনত চাৰ্লছ বেবেজ নামৰ ব্ৰিটিছ গণিতজ্ঞ তথা মেকানিকেল ইঞ্জিনিয়াৰ এজনে আৱিষ্কাৰ কৰিছিল। প্ৰথমতে ইয়াক অন্তৰ্নিহিত নাম্বাৰ 1 মহিমাপূৰ্ণ কেলকুলেটৰ হিচাপে তৈয়াৰ কৰা হৈছিল, আৰু এই কম্পিউটাৰটো 4000 বেলেগ বেলেগ ভাগত বনোৱা হৈছিল। নাম্বাৰ 3, ছ'চিয়েল মিডিয়া। আজিকালি বেছিভাগ মানুহে ছ'চিয়েল মিডিয়াৰ লগত জড়িত, আৰু বেছিভাগ বিজনেছ বা ব্যৱসায় বাণিজ্য সকলোবোৰ ছ'চিয়েল মিডিয়াৰ দ্বাৰাই এডভাৰটাইজমেণ্ট কৰা হয়। আৰু আমাৰ মোবাইলত ছ'চিয়েল মিডিয়া নহ'লে ভাল নালাগে। আপোনালোকে জানেনে ইয়াৰ আৱিষ্কাৰ কেতিয়া হৈছিল? ইয়াৰ আৱিষ্কাৰ হৈছিল 1560 শতিকাৰ। ইয়াৰ নাম আছিল আলবা আমব্ৰম। এইটো ডিজিটেল নাছিল, এখন কিতাপৰ মাধ্যমেৰে মানুহলৈ মেছেজ পঠাইছিল। নাম্বাৰ 4, ভিডিঅ' গেম। আজিৰ যুগত ভিডিঅ' গেম ইমান জনপ্ৰিয় হৈছে যে সৰু 2 বছৰৰ পৰা 3 বছৰৰ ল'ৰা ছোৱালীবোৰেও ভিডিঅ' গেম খেলিব লাগে। ডাঙৰবোৰতো নকওঁৱে, পাবজি আৰু ফ্ৰী ফায়াৰত ব্যস্ত। কিন্তু আপোনালোকে জানেনে এই ভিডিঅ' গেম প্ৰথম কেতিয়া আৱিষ্কাৰ কৰিছিল? তো শুনক, 1947 চনত এজন ভৌতিক প্ৰফেচাৰ থমাছ চনাৰ জুনিয়ৰে কৰিছিল। তো বন্ধুসকল, এই থমাছ চনাৰ জুনিয়ৰৰ নামত এটা লাইক সকলোৱে দি দিয়ক। নাম্বাৰ 5, ডিজিটেল মিউজিক প্লেয়াৰ। 1979 চনত কেন ক্ৰামৰ আৰু তেওঁৰ বেষ্ট ফ্ৰেণ্ড জেমছ কেম্বেলে ডিজিটেল মিউজিক প্লেয়াৰৰ আৱিষ্কাৰ কৰিছিল। ই দেখাত চিগাৰেটৰ পেকেটৰ নিচিনা আছিল, লগতে এখন ডিছপ্লে স্ক্ৰীণ আৰু মেমৰি চিপো আছিল। কিন্তু ইয়াত মাত্ৰ 3.5 মিনিট সেই গান ৰাখিব পাৰিছিল। কিন্তু আজিৰ দিনত এখন মেমৰি আৰু আইপড বা যিকোনো মিউজিক প্লেয়াৰত লাখ লাখ গান ৰাখিব পাৰি। তথাপিও সেই সময়ত যাৰ লগত এই বস্তুটো আছিল সি কিজানে তামাম চাল লিখিছিল। নাম্বাৰ 6, অট'মেটিক ড'ৰ। আজিৰ যুগত যিকোনো শ্বপিং মল, লিফ্ট বা অফিচবিলাকত প্ৰায়ভাগ অট'মেটিক দৰজা লগোৱা হয়। কিন্তু আপোনালোকে জানেনে ইয়াৰ আৱিষ্কাৰ 50 খ্ৰীষ্টপূৰ্বতে হৈছিল। গ্ৰীকসকলে ধৰ্মীয় অনুষ্ঠানত, নাটকত ব্যৱহাৰ কৰিছিল আত্মপ্ৰৱেশ দুৱাৰ হিচাপে, আৰু কিছুমান মানুহে সঁচাকৈ ভগৱানে খুলি দিয়া বুলি ভাবিছিল। এই প্ৰচেছটো বিশেষভাৱে বাল্টি আৰু চকৰিৰ প্ৰয়োগেৰে হৈছিল, যেনে আজিকালি বিয়েৰিং ব্যৱহাৰ কৰে। নাম্বাৰ 7, ছাবমেৰিন। আপোনালোকেতো জানেই যে এখন ছাবমেৰিন লোহাৰে তৈয়াৰ কৰা হয়, কিন্তু আপোনালোকে জানেনে প্ৰথম ছাবমেৰিনখন কিহেৰে তৈয়াৰ কৰা হৈছিল? তেতিয়াহ'লে শুনক, 1578 চনত উইলিয়াম বৰ্ণ নামৰ গণিতজ্ঞ এজনে কাঠ আৰু চামৰাৰে সেই ছাবমেৰিনখন বনাইছিল, আৰু সেইখনৰ নাম বৰ্ণ ছাবমেৰিন আছিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।